যেনেদৰে পৰীক্ষাৰ আগত পঢ়া দৰকাৰ সেইদৰে মোৰ চেনেলত সোমোৱাৰ আগত সাবস্ক্ৰাইব কৰাটো অতি দৰকাৰ। হে ফ্ৰেণ্ডছ, আজি মোৰ ভিডিঅ'ৰ টপিকটো হৈছে হাউ টু ক্ৰিয়েট ইউটিউব একাউণ্ট। ইউটিউব একাউণ্ট ক্ৰিয়েট কৰিব হ'লে আপোনালোকে ইউটিউবত যাব লাগিব। ইউটিউবত যোৱাৰ পিছত আপোনালোকে ৰাইট ছাইডত একাউণ্টৰ অপশ্যনত এইটো একাউণ্টৰ অপশ্যনত যাব লাগিব। একাউণ্টৰ অপশ্যনত যোৱাৰ পিছত আপোনালোকে ইয়াত আপোনাৰ মাই চেনেল ক্লিক কৰি ল'ব লাগিব। যদি আপোনাৰ চেনেল ক্ৰিয়েট কৰা আছে আপোনালোকে ক্ৰিয়েট কৰা আহি যাব। যদি আপোনাৰ ক্ৰিয়েট কৰা নাই তেতিয়াহ'লে আপোনালোক ক্ৰিয়েট কৰিব ক'ব। ক্ৰিয়েট কৰিব হ'লে আপোনাৰ নাম এটা দিব, তাৰপিছত লিখা থাকিব যে ক্ৰিয়েট একাউণ্ট বুলি লিখা থাকিব। তাত আপোনালোকে ক্লিক কৰি দিব লাগিব। আপোনালোকে এইটো পেজ পাই যাব। পোৱাৰ পিছত আপোনালোকে যদি আৰ্নিং কৰিব বিচাৰে বা ভিডিঅ' দিব বিচাৰে তেনেহ'লে কেমেৰা অপশ্যনত যাব লাগিব আৰু আপুনি ভিডিঅ' চুজ কৰি দিব পাৰে। যদি আপোনালোকে আৰ্নিং কৰিব বিচাৰে তেনেহ'লে আপোনালোকে গুগলত গৈ আপোনাৰ একাউণ্টটো ভেৰিফাই কৰিব লাগিব। গুগলত গৈ আপোনালোকে চাৰ্চ কৰিব লাগিব ইউটিউব ডেস্কটপ। লিখা আছে ইউটিউব ডেস্কটপ, ইউটিউব ডেশ্ববৰ্ড ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকে লেফ্ট ছাইডত ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পিছত ভেৰিফাই ক্লিক কৰি দিব লাগিব। ভেৰিফাই ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত লিখিব লাগিব যে টেক্স মি ভেৰিফিকেশ্যন কোড। তাত আপোনালোকে মাৰিব লাগিব আৰু আপোনাৰ ফোন নম্বৰটো লিখি দিব লাগিব। ফোন নম্বৰ লিখাৰ পিছত এটা OTP পঠিয়াব। সেই OTPটো চাই আপোনালোকে OTP ফিল আপ কৰি আপোনালোকক ছাবমিটত ক্লিক কৰি দিব লাগিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকে কণ্টিনিউত ক্লিক কৰি দিব লাগিব। নম্বৰ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব লাগিব। ছেকেণ্ড মনিটাইজেশ্যনত ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিব লাগিব। এম্বলত ক্লিক কৰি দিব লাগিব। এম্বলত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত চাইন আপ ফৰ এডচেঞ্চ আপোনালোকে এইটো ইয়াত ষ্টাৰ্ট মাৰি দিব লাগিব। আপোনালোকে ইয়াত চবত ফিল আপ কৰি দিব লাগিব। পঢ়ি কিনে আপোনালোকে ফিল আপ কৰি দিব। কৰাৰ পিছত আই একচেপ্ট বুলি ক্লিক কৰি দিব লাগিব। একচেপ্টত ক্লিক কৰাৰ পিছত আপোনাৰ পাৰ্টনাৰ প্ৰগ্ৰাম ষ্ট্ৰীমছ একচেপ্টেড হৈ গ'ল। এতিয়া আপোনালোকৰ 2 নম্বৰটো কৰিব লাগিব চাইন আপ ফৰ এডচেঞ্চ। তাত আপোনালোকে নেক্সট মাৰিব লাগিব। তাৰ পৰা আপোনাৰ একাউণ্টটো হেৰি কৰি লওক। একাউণ্টটো লৈ ল'ম মই। একাউণ্ট লোৱাৰ পিছত আপোনালোকে এইটো যোনটো আপোনাৰ ইউটিউবৰ হেৰি হয় সেইটো আপোনালোকে কপি কৰি ল'ব লাগিব। আপোনালোকে ইউটিউবৰ লিংকটো কপি কৰি আপোনালোকে য়েছ তাত লিখি আপোনাৰ কাণ্ট্ৰি চিলেক্ট কৰি ল'ব লাগিব। ইণ্ডিয়া চিলেক্ট কৰিব লাগিব। কৰাৰ পিছত আপোনালোকে য়েছ বুলি আই হেভ ৰিড দ্য একচেপ্ট দ্য এগ্ৰিমেণ্ট তাত পঢ়াৰ পিছত আপোনালোকে ইয়াত য়েছ বুলি ক্ৰিয়েট একাউণ্ট বুলি ইয়াত লিখি দিব লাগিব। একাউণ্ট ক্ৰিয়েট হৈ গ'ল। গেট ষ্টাৰ্ট।
আপোনাৰ এডছেন্স একাউণ্ট ক্ৰিয়েট হৈ গ'ল। ইয়াত আপোনাৰ একাউণ্ট টাইপ আপুনি বিজনেছৰো ল'ব পাৰে বা আপোনাৰ অকল ইণ্ডিভিজুৱেলো ল'ব পাৰে। আপোনাৰ নেম এড্ৰেছ লাইন আপোনাৰ ল'ব পাৰে। মোৰ এড্ৰেছটো লৈ লওঁ, দি দিওঁ। পোষ্ট অফিচ ইয়াত লিখি দিওঁ কানেক্টকি চিটি তিনিচুকীয়া। পিনক'ডটো আপুনি দিব পাৰে। ষ্টেট আসাম। ফোন নম্বৰ মোবাইল দিছে। লিখাৰ পিছত ছাবমিটত ক্লিক কৰিব লাগিব। ডাইৰেক্ট হৈ গ'ল আপোনাৰ। এইটো চাওক 2 নম্বৰ হৈ গ'ল। এতিয়া আপোনালোকে 3 নম্বৰ যাব লাগে। সেভ মাৰিব লাগিব ইয়াত। আপোনাৰ 3 নম্বৰ হৈ গ'ল। 4 নম্বৰ যেতিয়া হ'ব, যেতিয়া আপোনাৰ গোটেই ভিডিঅ' মিলাই 4,000 ঘণ্টা হয় আৰু 12 মাহত আপোনাৰ 1,000 ছাবস্ক্ৰাইবাৰ হ'ব লাগিব। তেতিয়া আপোনাৰ 4 নম্বৰটো ইনেবল হৈ যাব। তেতিয়া আপুনি মান্থত আৰ্নিং কৰিব পাৰিব। দাদা আজিলৈ মোৰ ভিডিঅ' ইমানেই। আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।